MK ডিজিটেল পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, চাকৰিৰ খবৰৰ লগতে এনেধৰণৰ বিভিন্ন খবৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব, যাতে মই এনেধৰণৰ বিভিন্ন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যায়। বন্ধু-বান্ধৱীসকল, এই এডমিশ্যন নটিচটো আহিছে আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰৰ ফালৰ পৰা। এই কোৰ্চটো সম্পূৰ্ণ চৰকাৰী হয় আৰু মিছন বসুন্ধৰাৰ দ্বাৰা যিখিনি মাটিৰ কাম কাজৰ অনলাইন আবেদন লোৱা হৈছিল, সেই কামসমূহ কৰিবৰ বাবে সম্ভৱতঃ এই চাৰ্টিফিকেট কোৰ্চটো দিয়া হৈছে আৰু এই কোৰ্চটো কৰাৰ পাছতেই আপোনালোকক সেই কামসমূহেই কৰিবলৈ সম্ভৱতঃ দিব পাৰে। আৰু এই কোৰ্চটোৰ সময়সীমা হ'ল 12 দিন। 12 দিনৰ বাবে এই কোৰ্চটো কৰিব লাগিব আৰু ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব অফলাইন প্ৰক্ৰিয়াৰে আৰু ইয়াৰ আবেদন ফিজ হ'ল 1000 টকা। ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট যিকোনো ষ্ট্ৰীমৰ পৰা, আৰু ছায়েন্স ইঞ্জিনিয়াৰিং হ'লেও আবেদন কৰিব পাৰিব। কম্পিউটাৰৰ জ্ঞান আপোনালোকৰ থাকিব লাগিব আৰু ইয়াৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব 1/12/2021 পৰা আৰু ৰেজিষ্ট্ৰেশ্যন শেষ হ'ব 6/12/2021। আপোনালোকৰ কোৰ্চটো আৰম্ভ হ'ব 13/12/2021 পৰা 24/12/2021। এই কোৰ্চটো কৰি হোৱাৰ পাছত আপোনাৰ ইয়াত কাম কৰিবৰ বাবে এটা ভাল লেপটপ আপোনাৰ দৰকাৰ হ'ব, লগতে ইণ্টাৰনেট কানেক্টিভিটি আপোনাৰ থাকিব লাগিব। ইয়াত টোটেল চিট আছে আপোনাৰ 50টা আৰু কেণ্ডিডেট সৰহ হ'লে ইয়াত আপোনালোকৰ লাষ্ট আপুনি যিটো এক্সাম পাছ কৰিছে সেই এক্সামৰ লাভ কৰা নম্বৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট বেচিছ চিলেকশ্যন কৰা হ'ব। চিলেকশ্যন হোৱাৰ পাছত যদি আপুনি কোৱালিফাই হয়, তেনেহ'লে SMS বা ইমেইলৰ জৰিয়তে আপোনাক নটিফিকেশ্যন দিব বা অফিচিয়েল ৱেবছাইটতো ইয়াৰ নটিচ পাই যাব আৰু থকা খোৱাৰ সুবিধা ইয়াত সকলোখিনি দিব। আৰু আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে প্ৰস্পেক্টাছখন আৰু এই এডভাৰটাইজমেণ্টটো ভালদৰে চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বিভিন্ন ভাল ভাল ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তৎক্ষণাত ভিডিঅ'সমূহ পাবৰ বাবে কাষত থকা বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব। ধন্যবাদ। জয় অসম।